ইয়াত আমি চাব যাওঁ নেক্সট আছে হোমোলগাছ সিরিজ তো যেটোক আমি সমগণীয় শ্রেণী বুলি ক'ব পাৰোঁ তো সমগণীয় শ্রেণী বা হোমোলগাছ সিরিজ কাক কয় তো হোমোলগাছ সিরিজ তো হোমোলগাছ সিরিজটো কি হয় আমি পাইছো যে কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰি লং চেইনছ কিছুমান ফৰ্ম কৰে কিছুমান ব্ৰাঞ্চেছ ফৰ্ম কৰে কিছুমান সাইক্লিক কম্পাউণ্ড কৰে ৰিংছ ফৰ্ম কৰে তো সেই কম্পাউণ্ডবিলাক ফৰ্ম কৰোঁতে সিহঁতৰ নাম্বাৰ অফ কাৰ্বন এটমৰ ওপৰত ডিপেণ্ড কৰি আমি হেতুক আমি বেলেগ বেলেগ নাম দিওঁ তো সেই নামসমূহ উইথ কেইটা কাৰ্বন আছে সেই নামসমূহৰ ওপৰত ডিপেণ্ড কৰি কেইটা কাৰ্বন আছে তাৰ ওপৰত ডিপেণ্ড কৰি তাৰ নামবিলাক বেলেগ বেলেগ হয় তো তাৰ বাবে আমি এটা সিৰিজ পাওঁ তো সেই সিৰিজটো আমি মনত ৰাখিব লাগিব এটা কাৰ্বনৰ পৰা পিছৰ প্ৰপাৰ্টি ক্লাছবোৰত তোমালোকে 20টা কাৰ্বনলৈকেতো মনত ৰাখিব পাৰিব লগা হ'ব পাৰে কিন্তু কি হয় এই সিৰিজটো আমি কেনেকুৱা হয় তো আমি নৰ্মেলি চাবলৈ গ'লে এই সিৰিজটোৰ নাম থাকিব ফৰ্মুলা থাকিব আৰু তাৰ ডিফাৰেঞ্চেছটো আমি কি আছে সেইটো আমি দেখাব পাৰোঁ তো সিৰিজটোৰ ক্ষেত্ৰত আমি যাবলৈ গ'লে কি হ'ব যদি আমি এটা সিরিজ পাওঁ মিথেন মিথেনৰ প্ৰথমটো বস্তু হয় এইটো বেসিক্যালি এলকেন বুলি কওঁ এলকেন C2H6 ইথেন এলকেন সিরিজৰ এইটো হ'ল এলকেন সিরিজ ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন তো কি হয় এই সিরিজটো যোনটো এলকেন তো ইয়াত আমি স্ট্ৰাকচাৰছখিনি ভালকৈ চাবলৈ আমি কেনেকুৱা পাম এনেকুৱা হয় স্ট্ৰাকচাৰছখিনি এইটো হ'ল মিথেন ঠিক তেনেকৈ ইথেন পাম ঠিক তেনেকৈ আমি প্ৰপেন ল'ম এটাকৈ কাৰ্বন বাঢ়ি যাব বাঢ়ি গৈ থাকে তো নাম্বাৰ অফ কাৰ্বনছটো বাঢ়ি গৈ থাকে তো এই নামখিনি আমি কি পাইছিলোঁ মিথেন ইথেন প্ৰপেন তো কিতাপত তোমালোকে ইয়াত ভালকৈ পাই যাবা মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন ঠিক তেনেকৈ পিছত হেপ্টেন অক্টেন ননেন ডেকেন তো এনেকৈ আমি পাই যাব পাৰোঁ তো এইটো হ'ল এলকেন সিৰিজ তো এনেকুৱা সিৰিজ আৰু আমি দুটা পাম সেইকেইটা হ'ল অকল কাৰ্বন আৰু হাইড্ৰজেনৰ যোনটো থাকিলে হয় কিন্তু তাৰ উপৰিও আমি এলকহল যোনকেইটা ফাংচন গ্ৰুপ পাইছিলোঁ এলকহল কাৰ্বক্সিলিক এচিড এলডিহাইড সেইবোৰৰ কাৰণেও নিজৰ তেনেকৈ আমি সিৰিজ পাম যেনে এলকহলত ইথানল প্ৰপানল বিউটানল পেণ্টানল হেক্সানল ঠিক তেনেকৈ প্ৰত্যেকৰ কাৰণে আমি সিৰিজ পাম কিন্তু ডিপেণ্ডিং অন দ্য নাম্বাৰ অফ কাৰ্বন আমি তাক আমি হিচাপ কৰিব পাৰোঁ যে ইয়াৰ সিৰিজটোৰ আমি ভালকৈ আমি এতিয়া এইটো এলকেন সিৰিজটো চালোঁ ইয়াৰ বাকী সিৰিজকেইটা কেনেকুৱা হয় আমি কৈ দিম এতিয়া তো ইয়াৰ বাকী সিৰিজকেইটা হ'ল এলকেনৰ লগত আমি কি পাব পাৰোঁ এলকিন এলকাইন তো এলকেন পালোঁ এতিয়া আমি এলকিন আৰু এলকাইনটো কেনেকুৱা হয় আমি দেখুৱাই দিম এইটো হ'ল এলকেন তাৰপাছত আমি পাব পাৰোঁ এলকিনত কি হয় এইটো আনচেচুৰেট এলকিন আৰু এলকাইন ইয়াত আমি অকল ফৰ্মুলাকেইটা দেখাই দিওঁ এলকাইন তো ইয়াত কেনেকুৱা হয় C2H4 C3H6 C4H8 C5H10 ঠিক তেনেকৈ বাঢ়ি গৈ থাকে এইবোৰৰ নামবিলাক হয় ইথিন প্ৰপিন বিউটিন পেন্টিন এনেকুৱা হয় ঠিক তেনেকৈ এলকাইনৰ ক্ষেত্ৰত যদি চাব পাৰোঁ C2H2 C3H C4
H6 এনেকুৱা ধৰণৰ তো এইবোৰ হয় এইটো ইথাইন হ'ব প্ৰপাইন হ'ব বিউটাইন হ'ব এনেকুৱা ধৰণৰ পাওঁ তো যেনেকৈ এলকেন এলকিন আৰু এলকাইনৰ গোটেইকেইটা চিৰিজৰ কাৰণে এটা বস্তু মন কৰিব পাৰোঁ তো ইহঁতৰ আমি এটা কমন ফৰ্মুলা লিখিব পাৰোঁ তো এলকেনৰ কাৰণে কমন ফৰ্মুলা কেনেকুৱা হয় এলকেনৰ কাৰণে কমন ফৰ্মুলাটো আমি লিখিব পাৰোঁ CnH টুৱাইচ n প্লাছ 2 তো টুৱাইচ n প্লাছ 2 আমি এনৰ ভেলু কি হয় ইয়াত এনৰ ভেলু 1 2 3 4 পাতি গৈ থাকিলে এই ফৰ্মুলাটো পাতি গৈ থাকিলে আমি এই এলকেন সিৰিজটো আমি পাই গৈ থাকিম ঠিক তেনেকৈ এলকিনৰ কাৰণে ইয়াৰ কমন ফৰ্মুলাটো হ'ল CnH টুৱাইচ n ঠিক তেনেকৈ এলকাইনৰ কাৰণে কমন ফৰ্মুলাটো হ'ল CnH টুৱাইচ n মাইনাছ 2 তো এলকেনৰ সিৰিজটোত আমি এটা ইম্পৰ্টেন্ট বস্তু মন কৰিব লাগিব যে ইয়াত ইটোৰ লগত সিটো তো আমি এলকেনৰ সিৰিজটোত মন কৰিব পাৰোঁ বা ঠিক তেনেকৈ এলকেনৰ সিৰিজটোৰ লগতে এলকেনৰ সিৰিজটোৰ কাৰণে আমি কেনেকুৱা দুটা কম্পাউণ্ড ৰাখি দেখা দিওঁ CH4 C2H6 তো এলকেন আৰু এলকিনৰ সিৰিজটোৰ কাৰণে আমি ভালকৈ মন কৰিব পাৰোঁ বা এলকাইনৰ সিৰিজটোৰ কাৰণে আমি মন কৰিব পাৰোঁ তো দুটা সাকসেসিভ যোন দুটা এলিমেন্ট কম্পাউণ্ড আছে দুটা সাকসেসিভ কম্পাউণ্ডৰ মাজত ডিফাৰেন্সটো কিমান হয় তো ডিফাৰেন্সটো কিমান হয় CH2 তো CH2 ইউনিটৰ ডিফাৰেন্সেস আহে এলকেন এলকিন আৰু এলকাইনৰ সাকসেসিভ ইউনিটৰ মাজত তো সাকসেসিভ ইউনিটৰ মাজত আমি ডিফাৰেন্সটো দেখিব পাৰোঁ যে C2H4 তাৰ লগত আমি এটা CH2 এড কৰিব C3H6 তাৰ লগত CH2 এড কৰিব C4H8 তাৰ লগত CH2 এড কৰিব C5H10 ঠিক তেনেকৈ আমি এলকাইনৰ ক্ষেত্ৰত যদি আমি চাব পাৰোঁ C2H2 C3H4 তো ইয়াৰ এনেকৈ আমি চাব পাৰোঁ যে সাকসেসিভ দুটা কম্পাউণ্ডৰ মাজত যোনটো ডিফাৰেন্স থাকে CH2 গ্ৰুপৰ ডিফাৰেন্স থাকে তো এইখিনি হ'ল হোমোলগাছ সিৰিজ ঠিক তেনেকৈ আমি এলকহলৰ ক্ষেত্ৰতো সিৰিজ পাব পাৰোঁ সেইখিনি বিষয়ে তোমালোকে কিতাপত পাই যাবা তো ইয়াত আমি নেক্সট দেখুৱাম নমেনক্লেচাৰ তো নেক্সট নমেনক্লেচাৰ হয় আৰু এটা কথা থাকি গৈছে যে হোমোলগাছ সিৰিজবিলাকত আমি যিমানে সাকসেসিভ হোমোলগাছ সিৰিজবিলাকত কি কৈছিলোঁ আমি CH2 গ্ৰুপ আগবাঢ়ি গৈ CH2 ইউনিটকে বাঢ়ি গৈ থাকে ইটোৰ পৰা সিটো মলিকুলৰ মাজত তো সিহঁতৰ ঠিক তেনেকৈ যোনটো মলিকুলাৰ ৱেটটো কিমানকৈ বাঢ়ি যাব তো ইয়াত আমি ভালকৈ মন কৰিব পাৰোঁ মলিকুলাৰ ৱেটটো বাঢ়ি যাব তো ইয়াৰ এটমিক নাম্বাৰো ঠিক তেনেকৈ কিমানকৈ বাঢ়ি যাব কাৰ্বনৰ থাকে 12 এটমিক নাম্বাৰ তাৰ লগত হাইড্ৰজেনৰ 2 তো 14 ইউনিট অফ এটমিক নাম্বাৰ যিমানে আমি কাৰ্বনৰ নাম্বাৰটো সিৰিজ এটাত আগবাঢ়ি গৈ থাকিম প্ৰতিটো কম্পাউণ্ডৰ লগত 14 ইউনিট অফ এটমিক নাম্বাৰ বাঢ়ি গৈ থাকিব এটমিক নাম্বাৰ তোমালোকে আগতে পাই আহিছে তো নেক্সট আমি পাম নমেনক্লেচাৰ অফ কাৰ্বন কম্পাউণ্ডছ নমেনক্লেচাৰ অফ কাৰ্বন কম্পাউণ্ডছ কি হয় এতিয়া যে কাৰ্বনৰ এনেকুৱা ধৰণৰ আমি এনেকুৱা সাকসেসিভ টাইপৰ বেলেগ টাইপৰ আমি গ্ৰুপছ পালোঁ কি পালোঁ বেলেগ টাইপ এলকহলৰ গ্ৰুপছ পাইছোঁ আমি এলকেনৰ পাইছোঁ এলকাইনৰ কাৰ্বক্সিলিক এচিডৰ ঠিক তেনেকৈ আমি ইথানয়িক এচিড প্ৰপানয়িক এচিড বিউটানয়িক এচিড এনেকুৱা ধৰণৰ গ্ৰুপছ পাওঁ ঠিক তেনেকৈ আমি আকৌ কিটনৰ কাৰণেও ইথানল পিপনত বেলেগ টাইপৰ কম্পাউণ্ড পাব পাৰোঁ তো সেইবোৰৰ নমেনক্লেচাৰ নাম দিব লাগিব তো সেইখিনি নাম নোহোৱাকৈ প্ৰব্লেম হয় তো নামৰ বাবে আমি এটা স্পেচিয়েল টাইপ আছে তো এটা কিছুমান ৰুলছ আছে তো সেই ৰুলছখিনি IUPACয়ে ঠিক কৰি দিছে যে এই ৰুলছখিনি মতে এটা অৰ্গেনিক কম্পাউণ্ডৰ নাম দিব লাগিব তো সেই ৰুলছখিনি আমি ফ'ল' কৰিব লাগিব ৰুলছখিনি আমি জানিব লাগিব তো এটা অৰ্গেনিক কম্পাউণ্ডৰ বেচিকেলি দুটা নাম থাকে এটা কমন নেম হয় এটা IUPAC নেম হয় কমন নেমটো যোনটো নৰ্মেলি ইউজ কৰে তো সেইটো কোনো ধৰণৰ ৰুল নাই সেইটো মনত ৰাখিবলগীয়া হয় কিন্তু যোনটো IUPAC নেম হয় IUPAC নেমখিনি কিছুমান ৰুল থাকে ৰুলখিনি ভালকৈ জানিলে আমি যিকোনো এটা অৰ্গেনিক কম্পাউণ্ডৰ নামটো আমি উলিয়াই পেলাব পাৰিম
তো কাৰ্বনিক কম্পাউণ্ডৰ নমেনক্লেচাৰৰ কাৰণে আমি ইম্পৰ্টেণ্ট কথা কি কি মনত ৰাখিব লাগিব প্ৰথম কথা মনত ৰাখিব লাগিব যে তাত সেই কম্পাউণ্ডটোৰ নামবিলাকত আমি আৰু এটা কথা যে নমেনক্লেচাৰ জানিবৰ কাৰণে প্ৰথমে প্ৰাইমেৰীলি এটা কথা জানি ল'ব লাগিব যে আমি হোমোলগাছ সিৰিজ যোনটো সমকোণীয় শ্ৰেণী যোনটো আমি পাইছিলোঁ ইয়াৰ আগতে যোনটো পঢ়াইছিলোঁ সেই হোমোলগাছ সিৰিজৰ কম্পাউণ্ডছখিনি কিমানটা কাৰ্বনৰ কাৰণে কি আমি সাফিক্স ইউজ কৰোঁ কি নাম ইউজ কৰোঁ সেই বস্তুটো আমি মনত ৰাখিব লাগিব ঠিক যেনেকৈ আমি কৈছিলোঁ যে কাৰ্বন এটাৰ লগত CH4 থাকিলে আমি মিথেন বুলি কওঁ মিথেন তো কি হয় আমি কাৰ্বন এটা থাকিলে মিথেন কাৰ্বন দুটা থাকিলে আমি ইথেন বুলি কওঁ তো ইথেন বুলি কওঁ তো মিথ ইথ প্ৰপ বিউট হেক্স হেপ্ট এনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ তো এইখিনি হ'ল মেইন চেইন কম্পাউণ্ডছৰ নামখিনি তাৰ লগত আমি ANE টো হ'ল এলকেনৰ পৰা আহিছে এলকেন হ'লে সেইটো ANE হ'ব এলকিন হ'লে তাক ENE হ'ব তো মিথেনৰ ক্ষেত্ৰত আমি ENE মিথিন নাপাওঁ কেতিয়াও ইথেনৰ ক্ষেত্ৰত আমি পাম যে ইথেনৰ ক্ষেত্ৰত আমি তাৰ যোনটো এলকিন পাম তো সেইটো হয় HC2H4 যেটো আমি ক'ব পাৰোঁ ইথিন ঠিক তেনেকৈ প্ৰক্ৰিয়াৰ পিছত যোনটো লাগিব সেইটো হ'ব যদি তাক যদি এলকিন সিৰিজৰ হয় তাক আমি প্ৰপিন বুলি ক'ব পাৰোঁ ঠিক তেনেকৈ এলকাইনৰ ক্ষেত্ৰতো যদি হয় আমি পিছৰ যোনটো সাফিক্স ইউজ কৰোঁ সেইটো হয় YN তো কি আমি পাইছোঁ যে এলকাইনৰ কাৰণে আমি ইউজ কৰোঁ YNE তো এইটো কেনেকুৱা হ'ব মিথাইন মিথাইনটোতো নাথাকে বাৰু ইথাইন প্ৰপাইন বিউটাইন পেটাইন হেক্সাইন হেপ্টাইন তো এনেকুৱা ক'ব পাৰোঁ তো এলকিনৰ কাৰণে লিখোঁ আমি ENE আৰু এলকেনৰ কাৰণে লিখোঁ আমি ANE তো আমি কেনেকুৱা পাইছিলোঁ মিথেন ইথেন প্ৰপেন বিউটেন তেনেকৈ পাব পাৰোঁ এলকেনৰ কাৰণে ইথেন ইথিন প্ৰপিন বিউটিন পেণ্টিন ঠিক তেনেকৈ পাব পাৰোঁ আৰু এলকাইনৰ ক্ষেত্ৰত আমি ইথাইন প্ৰপাইন বিউটাইন হেক্সাইন ঠিক এনেকুৱা ধৰণৰ চিৰিজখিনি পাব পাৰোঁ তো এই বস্তুখিনি প্ৰথমে মনত ৰাখি ল'ব লাগিব আমি তাৰ উপৰিও যোনখিনি ফাংচনেল গ্ৰুপছ দিয়া আছে ফাংচনেল গ্ৰুপছখিনিও আমি উইথ ফৰ্মুলা এণ্ড নেম মনত ৰাখিব লাগিব তো সেই বস্তুখিনি মনত ৰখাৰ পিছতহে নমেনক্লেচাৰটো পঢ়িব লাগিব কাৰণ নমেনক্লেচাৰ সেই বস্তুখিনি ডাইৰেক্টলি ইউজ হ'ব তো মনত নাথাকিলে আমি এটা কম্পাউণ্ডৰ নামটো লিখিব নোৱাৰিম তো নমেনক্লেচাৰৰ কাৰণে মেইন পদ্ধতিসমূহ কি দিয়া আছে তো আমি কি পদ্ধতিসমূহ চাব লাগিব তো ৰুলছ নম্বৰ 1 তো নমেনক্লেচাৰৰ নম্বৰ 1 ৰুল কি দিছে নমেনক্লেচাৰৰ কাৰণে পদ্ধতি মতে কি দিছে যে প্ৰথম ৰুল মতে কি হৈছে যে ডিটাৰমাইন দ্য নাম্বাৰ অফ কাৰ্বন এটমছ তো কিমান কেইটা কাৰ্বন এটম আছে সেইটো আমি চাই ল'ব লাগিব তো প্ৰথমতে আমি এটা এক্সাম্পল লৈ কৰিলে বেছি সুবিধা হয় তো সেইকাৰণে আমি ইয়াত চাব লাগিব আমি ধৰি লৈছোঁ প্ৰপেনৰ এক্সাম্পলটো দি লৈছোঁ তো এক্সাম্পলটো আমি নামটো আগতে কৰিছোঁ কিন্তু হ'লেও আমি তাৰ এক্সাম্পল লৈ আমি কেনেকৈ নামাকৰণটো কৰিছে সেইটো আমি চাম প্ৰপেনৰ এক্সাম্পলটো দিছোঁ প্ৰপেনৰ এক্সাম্পল মতে কি হয় তো নমেনক্লেচাৰ প্ৰথমতে কৈছিলে ডিটাৰমাইন দ্য নাম্বাৰ অফ কাৰ্বন এটম তো ডিটাৰমাইন কাৰ্বন এটম এটা নাম্বাৰ অফ কাৰ্বন এটম ডিটাৰমাইন কৰিবৰ কাৰণে প্ৰথমতে কি আমি চালোঁ 1 2 3টা আছে 3টা কাৰ্বন এটম থাকিলে আমি কি ইউজ কৰোঁ প্ৰপ তো এইটো আমি প্ৰথমতে প্ৰপ বুলি লিখোঁ প্ৰপ আৰু ইয়াত আমি মন কৰিব লাগিব যে এইটো এলকেন নে এলকিন নে এলকাইন চিৰিজৰ তো সেইটো কাৰণে আমি চাব লাগিব কাৰ্বন এটমছ কেইটা আছে C3 হাইড্ৰোজেন কেইটা আছে 8টা আছে তো এইটো কোন ধৰণৰ কম্পাউণ্ডৰ পাৰিব CnH twiCN + 2 তো এইটো বেসিক্যালি কি হয় তেতিয়াহ'লে এলকেন চিৰিজৰ তো এলকেন চিৰিজৰ হ'লে আমি এলকেনত আমি কি ইউজ কৰোঁ ANE তো যোনটো মূল নাম আছে মূল নামটো পিছফালে আমি ANE যোগ কৰি দিওঁ তো আমি কি পাই যাম প্ৰপেন পাই যাম তো এইটো হৈ গ'ল প্ৰপেনৰ কাৰণে 2 নম্বৰ কথা আহিলে যদি কোন ধৰণৰ ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক থাকে তো কাৰ্যকৰী মূলক থাকিলে তাৰ জেগাত আমি কি পাতিম ধৰি লৈছোঁ প্ৰপেনৰ ক্ষেত্ৰতে কোনোবা জেগা এটাত হাইড্ৰোজেনৰ জেগাত আমি এটা OH আছে
তো OH থাকিলে OH টো কি গ্ৰুপ আছিলে এলকহলিক গ্ৰুপ তো এলকহলিক গ্ৰুপত আমি কি লিখো OL লিখো শেষত আমি OL লিখো তো ধৰি লৈছো আমি প্ৰপটো হল মূল নামটো আছে তো মূল নামটোৰ লগত আমি নমিনক্লেচাৰ কাৰণে কি লিখো হৈছে কাৰণে OL তো ইয়াক লিখিবৰ কাৰণে কি হ'ব আমি প্ৰপেন গ্ৰুপটো পাই আছিলো আগতে প্ৰপেন পাই আছিলো প্ৰপেনৰ জেগাত যেতিয়া প্ৰপেনটো এটা হাইড্ৰোজেনক সাবস্টিটিউট কৰি তাৰ জেগাত যদি OH গ্ৰুপ এটা আহি যায় OH গ্ৰুপটো হ'ল এলকহলিক গ্ৰুপ তো এলকহলিক গ্ৰুপ যোনটো আমি আগতে পাইছো যে এটো যদি আহি যায় তাত আমি কি কৰিম OL এড কৰি দিম তো OL টো হ'ল এলকহলিক গ্ৰুপৰ সাফিক্স যোনটো আমি ইউজ কৰো সেই নামখিনি তোমালোকে বুকত আছে সেই বস্তুখিনি মনত ৰাখিব লাগিব তো প্ৰপেনৰ লগত যেতিয়া OL টো এড কৰি দিওঁ তো কি হয় যেতিয়া মূল নামটোৰ শেষৰ আখৰটো যদি ভাৱেল হয় আৰু তাৰ যোনটো ফাংচন গ্ৰুপৰ যদি প্ৰথম আখৰটো আমি ভাৱেল পাওঁ তেতিয়া কি হয় মেচিনটো আমি ইয়াত ভাৱেল পাওঁ তো কি হয় ইয়াৰ যোনটো প্ৰপেনৰ হয় টো আঁতৰাই তাৰ জেগাত OH টো এড হৈ যায় তো প্ৰপেনটো থাকে তাক আমি আগলৈ লিখিব পাৰোঁ প্ৰপানল এইটোক আমি প্ৰপানল বুলি ক'ব পাৰোঁ ইয়াত আৰু এটা বস্তু আকৌ মন কৰিব পাৰিম যে যদি এলকিনৰ সলনি তাত এলকাইন আহে বা এলকিন আহে তেতিয়া কি হয় নম্বৰ 3 তো মূল গ্ৰুপটো আছিলে সেই প্ৰপেনৰ ক্ষেত্ৰতে দেখাই আছো প্ৰপ তাৰ লগত যদি ইয়াত ডাবল বন্ড আহি যায় তো ইয়াত যদি ডাবল বন্ড আহি যায় তো দুটা হেৰি অতৰাই আমি ইয়াত এটা ডাবল বন্ড দিব পাৰোঁ তো ডাবল বন্ড আহি গ'লে কি হ'ব প্ৰপৰ লগত কি আহিব ইয়াত আমি এলকিন হলে আমি সাফিক্স ইউজ কৰোঁ ইন তো ইন এড কৰিলে এইটো পাই যাওঁ আমি প্ৰপিন তো আমি অকল এক্সাম্পলখিনি অকল প্ৰপৰ কাৰণে দেখাই আছো তাৰ উপৰিও বেলেগ বেলেগ কম্পাউণ্ডৰ কাৰণে হ'ব পাৰে যি তেনেকৈ প্ৰপৰ জেগাত আমি বিউটো ধৰিব পাৰোঁ 4টা কাৰ্বন হ'ব পাৰে তাৰ উপৰিও প্ৰপিন হয় ঠিক তেনেকৈ এলকাইন হ'লে কি হ'ব যদি আমি ইয়াত ট্ৰিপল বন্ড আহি যায় ট্ৰিপল বন্ড আহিলে এলকাইন হয় আমি আগতে কৈছিলোঁ তো এলকাইন আহি গ'লে কি হ'ব তো যদি আমি এলকিন পালোঁ ঠিক তেনেকৈ এলকাইন পাওঁ তেতিয়া কেনেকুৱা হ'ব 3টা কাৰ্বনৰ এলকাইন পাওঁ তো এলকাইন পালে তাত আমি সাফিক্সটো কি ইউজ কৰোঁ YNE তো এলকাইন তো YNE ইউজ কৰোঁ YNE ইউজ কৰিলে কি হ'ব মূল নামটোতো থাকিবই প্ৰপ তাৰ লগত YNE যোগ হ'ব ইনষ্টেড অফ ENE অৰ ANE তো YNE ইউজ হ'লে কি হ'ব প্ৰপাইন তো এনেকৈ নামবোৰ সলনি হৈ থাকে তো বেলেগ বেলেগ চিৰিজৰ কাৰণে বেলেগ বেলেগ নাম পাম যেনেকৈ আমি এলকেনৰ কাৰণে মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন হেপ্টেন অক্টেন ননেন তেনেকৈ পাওঁ ঠিক তেনেকৈ ফাংচন গ্ৰুপছৰ কাৰণে এলকহলৰ কাৰণে ইথানল প্ৰপানল বিউটানল হেপ্টানল বা কাৰ্বক্সিলিক এচিডৰ কাৰণে মিথানয়িক এচিড ইথানয়িক এচিড প্ৰপানয়িক এচিড আৰু ঠিক তেনেকৈ এলকিনৰ কাৰণেও প্ৰপিন বিউটিন পেণ্টিন হেক্সিন বা প্ৰপাইন পেণ্টাইন হেক্সাইন এনেকুৱা ধৰণৰ গ্ৰুপছখিনি পাওঁ তো নমেনক্লেচাৰখিনি এনেকৈ আহে তো ইয়াৰ উপৰিও ফাংচনেল গ্ৰুপৰ ক্ষেত্ৰত যদি ক্লৰিন বা ব্ৰমিন আহে তো তেতিয়া কেনেকুৱা হ'ব তো ইয়াৰ এখন লিষ্ট আছে বুকত আমি লিষ্ট এখন পাই যাওঁ তো ক্লৰিন বা ব্ৰমিন যদি আহে ফাংচনেল গ্ৰুপ হিচাপে তেতিয়া তাত আমি সাফিক্স নহয় প্ৰিফিক্স হিচাপে ইউজ কৰোঁ তো প্ৰিফিক্স হিচাপে ইউজ কৰিলে প্ৰিফিক্স ক্ল'ৰ বা ব্ৰমটো আমি প্ৰিফিক্স হিচাপে ইউজ কৰোঁ তো যদি আমি হেল'জেন আহি যায় হেল'জেন আহে তো হেল'জেন আহিলে কি হ'ব যোনটো প্ৰিফিক্স বা সাফিক্স ইউজ কৰোঁ তো এইটো প্ৰিফিক্স হৈ যায় হেল'জেন আহিলে প্ৰিফিক্স হৈ যায় তো প্ৰিফিক্সত ক্লৰিন থাকিলে ক্ল'ৰ ব্ৰমিন থাকিলে ব্ৰমো ঠিক তেনেকৈ আয়ডিন থাকিলে আয়ড এনেকুৱা ধৰণৰ প্ৰিফিক্স কিছুমান ইউজ হয় যদি আমি ইয়াত আমি এক্সাম্পল এটা দিছোঁ যে এনেকুৱা ধৰণৰ আছে ইয়াত ধৰক ক্লৰিন এটা আছে তো ইয়াত আমি চাব লাগিব প্ৰথমতে নাম্বাৰ অফ কাৰ্বন এটমছ তো নাম্বাৰ অফ কাৰ্বন এটমছ কেইটা আছে 3টা তো 3টা থাকিলে কি হয় আমি প্ৰপ
তো ইয়াত কোনো ধৰণৰ ডাবল বন্ড বা ট্ৰিপল বন্ড নাই, তো এইটো এলকেনৰ চিৰিজৰ হয়। এলকেন চিৰিজ হ'লে প্ৰপেন, আৰু ইয়াত আমি প্ৰিফিক্স পি পাইছিলোঁ ক্ল'ৰ ব্ৰমো আয়ড। ইয়াত কি আছে? ক্লৰিন আছে। ক্লৰিন থাকিলে আমি কি হ'ব? আগত আমি ক্ল'ৰ এড কৰি দিম, ক্ল'ৰ। তো ক্ল'ৰ এড কৰিলে কি হ'ব? এইটো হ'ব ক্ল'ৰ'প্ৰপেন। ক্ল'ৰ'প্ৰপেন। ঠিক তেনেকৈ ব্ৰমো থাকিলে ব্ৰম'প্ৰপেন হ'ব, আয়ডিন থাকিলে আয়ড'প্ৰপেন হ'ব। তো এনেকুৱা ধৰণৰ ইউজ হয়। তো এলকহলৰ ক্ষেত্ৰতো আমি আগতে দেখাইছিলোঁ যে এলকহলৰ ক্ষেত্ৰত কি হয়? প্ৰপানল, বিউটানল, হেক্সানল, হেপ্টানল এনেকুৱা ধৰণৰ পাওঁ। এলডিহাইডৰ কাৰণে তো ইয়াৰ এখন টোটেল চাৰ্ট আছে। চাৰ্টখন আমি দেখাব গ'লে যদি আমি এলডিহাইডৰ কাৰণে ইউজ কৰোঁ তো কি হয়? এলডিহাইডৰ কাৰণে যদি ইউজ কৰোঁ, এলডিহাইড হ'লে আমি সাফিক্স এল ইউজ কৰোঁ, সাফিক্স এল। ঠিক তেনেকৈ এলডিহাইডৰ কাৰণে সাফিক্স এল ইউজ কৰোঁ। ঠিক তেনেকৈ কিটনৰ কাৰণে অ'ন ইউজ কৰোঁ। কাৰ্বক্সিলিক এচিডৰ কাৰণে ওইক এচিড ইউজ কৰোঁ। তো এইবোৰ হ'ল ফাংচনেল গ্ৰুপৰ ওপৰত ডিপেণ্ড কৰিব। তো এটা এক্সাম্পল আমি দেখাব গ'লে এলডিহাইডৰ ক্ষেত্ৰত আমি কি হ'ম? যদি এলডিহাইড গ্ৰুপ থাকে তো প্ৰপানল হ'ব, প্ৰপানেল হৈ যাব নামটো। এইটো প্ৰপানেল হ'ব। কিটন থাকিলে আমি কি হ'ব? কি ইউজ কৰিব পাৰোঁ? তো এনেকুৱা ধৰণৰ CH3COCH3। তো এনেকুৱা ধৰণৰ কিটনিক গ্ৰুপ আহি যাব। কাৰ্বক্সিলিক এচিড থাকিলে কাৰ্বক্সিলিক আহিব। এনেকুৱা ধৰণৰ ইথানয়িক এচিড বা ইয়াত তেনেকৈ এলডিহাইডৰ কাৰণে এইটো প্ৰপানেল আহিব। তো টোটেল নম্বৰ কাৰ্বন এটমটো প্ৰথমে চাব লাগিব। তাত তাৰ উপৰিও তাৰপাছত চাব লাগিব যে তাত কি ধৰণৰ ফাংচনেল গ্ৰুপ আছে, প্ৰতিটো ফাংচনেল গ্ৰুপৰ কাৰণে কি ধৰণৰ ছাফিক্স বা প্ৰিফিক্স ইউজ কৰোঁ। সেই ছাফিক্স বা প্ৰিফিক্সটো এড কৰি দিয়াৰ পিছত সেই নামটো কি হৈ পৰিব আমি চাব লাগিব। ঠিক তেনেকৈ এইটোৰ নাম আমি লিখিব পাৰোঁ প্ৰপানয়িক এচিড, প্ৰপানেল। তো প্ৰপেনটো আগতে আছিলে, তাৰ লগত এলডিহাইডৰ কাৰণে এলটো এড হৈ যাব, তো প্ৰপানেল হৈ যাব। তো প্ৰপেনৰ জেগাত আমি প্ৰপানেল লিখিম। তো আজি আমি ইমানখিনিলৈকে পঢ়িলোঁ। তো ইয়াৰ যোনখিনি পৰৱৰ্তী পাৰ্ট আছে, যোনখিনি পৰৱৰ্তী বেলেগ ধৰণৰ টপিকছখিনি আছে, সেই টপিকছখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি পঢ়া যাব। ঠিক আছে।